আমি এতিয়া যাম জোনবাইলৈ। জোনবাই কি বস্তু হয়? জোনবাই আমাৰ মঙলদৈ মাছ বজাৰত গঢ়ি উঠা আমাৰ থলুৱা অসমীয়া যুৱকে ৰেষ্টুৰেণ্ট বুলিয়ে কৈছোঁ। তাত আপুনি আমাৰ থলুৱা আৰু প্ৰাকৃতিক যিটো আমাৰ অৰ্গেনিক বুলি কয় সেনেকুৱা ধৰণৰ বস্তুৰে আপোনাৰ জুইচ যেনেকৈ কুঁহিয়াৰ খেতি আৰু আপোনাৰ ব্ৰইলাৰটো আমাৰ লোকেল পদ্ধতিৰে পালন কৰি কিনে তাৰে মাংস দিয়া আৰু আপোনাৰ গ'লে হয়তো লগ পাম, আপোনাক মই ক'ম বাৰু। ঠিক আছে আমি গোটেইখিনি নক'ব এতিয়া, আমি দেখাম গোটেইখিনি দোকান তাতে গৈ পেলাই। আৰু এই লগত হিমন্ত আছে আৰু মামা আছে, আমি গৈ আছোঁ এতিয়া তালৈকে। আৰু এইখনে হ'ল জোনবাই, আৰু এইখন জোনবাই মঙলদৈৰ প্ৰণামী ভৱনৰ ওচৰত আছে, সকলোবোৰ আহিব। এইটো কি কৈছে দাদা? ইয়াতে ডিছত দিব লাগিব। মানে কি প্লেট হ'ব নেকি এইটো? এইটো কি মানে যিটো খোৱা বস্তু হয় এইটো তাতে বনাব নেকি? ইয়াত দিব খোৱা বস্তুটো কি দিব এতিয়া? এতিয়া পোলাও, ৰাইচ, চব মানে পাতত দিয়া হয় ন ইয়াতে? আৰু আমি জোনবাইলৈকে আহিলোঁ। এই মামাই পূৰা ভোকাটো হৈ আছে, পূৰা খোৱা কৰি আছে। বানপানী কিন্তু খাব লাগে। আজি ইয়াৰ বাৰ্থডে, তাৰ বাৰ্থডে স্পেচিয়েল খাই ককাই দি ব'লক আমি অলপ আড্ডা মাৰোঁ। আচলতে অলপ এই 10-11 দিন আড্ডা মাৰিব সময় আজি প্ৰথম চাগে প্ৰথম আমাৰ আৰু এটা কথা কওঁ, এই জোনবাই কিন্তু মোৰ বানপানীৰ সময়ত কিন্তু দুপৰীয়া আহাৰটো তেওঁলোকে আমাৰ পৰিয়ালটোক দিছিলে। মনৰ লগে লগে এনেকৈ তাৰাশংকৰৰ কথাটো এনেকৈ ক'ব লাগিব। মোৰ বানপানীৰ সময়তে যিখিনি লাগতিয়াল বস্তু, দাঁত মাজাৰ পৰা আৰম্ভ কৰি চাবোনৰ পৰা আৰম্ভ কৰি যিখিনি লাগতিয়াল বস্তু এই গোটেইখিনি মোৰ ভাগিন তাৰাশংকৰে মোক দিছিলে। আচলতে মোৰ চকু পানী ওলাইছিলে, সেই সময়ত মোৰ ঘৰত একোৱে নাছিলে। হয়, সময় বৰ নিষ্ঠুৰ বুলি কোৱা যায়, কিন্তু সেই সময়ে বহুত কথা শিকায়। আজি আমাৰ এখেতৰ হিৰণ্যৰ বাৰ্থডে আজি। বাৰ্থডেৰ কাৰণে আজি আমাৰ ইয়াতে জোনবাইত পাৰ্টি দিব আজি আমাক শেখৰ মামা আৰু মোক। লগতে জোনবাইৰ আমি কি পায় কি নাপায় চব দেখুৱাম, চাই থাকিব আপোনালোকে সকলোৱে। আৰু এটা বস্তু আচৰিত বস্তু, চববোৰ বাঁহৰ বস্তু ইউজ কৰিছে। ইয়াৰ চামুচটো বাঁহৰ, কাটা চামুচ বাঁহৰ, এয়া চামুচ বাঁহৰ চব। এই জোনবাইৰ মেনু এখন কি পায়, চেণ্ডউইচ, ভেজ মানে চব পায়, চাইনিজ চব পায় ন তাতে। ম'ম' আৰু আমাৰ চেফৰ ককাইটো আছে, আপোনালোক আছে, মানে এনেকুৱা সামাজিক মাধ্যমত মানে আমাৰো ভাল গীতৰ কাৰণে কাম কৰা মানুহ। আপোনাৰ লগত আমি জোনবাই টিম হৈ আমি দিছিলোঁ। আমি মানে আগৰজনৰ ওচৰত যাম আৰু এইটো ভাবিছোঁ আমি 6 মাহৰ মূৰত হয়তো নহ'লে বছৰৰ মূৰত আমি যেতিয়া যাব পৰা অৱস্থা যেতিয়া প্ৰয়োজন হয় আমি তেতিয়া আমি যাম। মানে সেইটো এটা মূল মানে এইখন মানে জোনবাই গঠন কেৱল ব্যৱসায়িক ভিত্তি নহয়, এটা মোৰ এটা চখ আছিলে। আচলতে মই জোনবাইত এনেকুৱাকৈ কিয় মানে কৰিলোঁ, সেইটো এটা কাহিনী এটা আছে যে মই এনেকৈ বাহিৰত আগতে খুব মানে খাইছিলোঁ, এতিয়াও খাওঁ বাৰু। বাহিৰত খাওঁতে মোৰ মানে অকণমান শৰীৰৰ কিছু সমস্যা দেখা দিছিলে আৰু মই ট্ৰিটমেণ্ট ল'বলগীয়া হৈছিলে। তেতিয়া ভাবিছোঁ মানে তাৰ কাৰণটো জানিলোঁ যে বাহিৰত আচলতে বহুত বস্তু কিছুমান বেয়া খোৱা যায় খাদ্যৰ নামত। দেখিবলৈ ভাল কিন্তু কিছুমান বহুত বেয়া বস্তু খোৱা হয়তো তাক প্ৰফিটৰ কাৰণে হয়তো কৰিছে। তেতিয়া মই মানে মনত কম লৈছিলোঁ মই এখন ৰেষ্টুৰেণ্ট কৰিম আৰু ৰেষ্টুৰেণ্টখনক আটাইতকৈ ভালকৈ খুৱাম পাৰিম। মই সোৱাদৰ কথা কোৱা নাই, যিখিনি আমাৰ মেটেৰিয়েল হ'ব, যিখিনি ৰ মেটেৰিয়েল তাত ইউজ হ'ব, তেলৰ পৰা আদি কৰি যিমানখিনি বস্তু চবখিনি আমি ব্ৰেণ্ডেড ইউজ কৰিম, যাতে ল'ৰা-ছোৱালী অভিভাৱক কাৰোৰে যাতে স্বাস্থ্যৰ ক্ষতি নহয়, সেইটো এটা মোৰ মন আছিলে। আৰু আছিলে আমাৰ থলুৱা সংস্কৃতিটো মানে জীয়াই ৰখাৰ কাৰণে। সেইকাৰণে বাঁহৰ কাপ, বাঁহৰ গিলাচ, চামুচ সকলো আপোনালোকে দেখিছে বাঁহৰ। তাৰ ওপৰত আমি কলপাত দিওঁ। আপোনালোকে জানিব যে এইখিনিৰ লগত জড়িত কলপাতৰ কাৰণে এজন মানুহে তেওঁৰ জীৱিকা নিৰ্বাহ কৰি আছে। কলপাত তেখেতে দিয়ে আৰু প্ৰতিটো কলপাতৰ বিনিময়ত আমি পইচা দিওঁ। তেওঁ ধুনীয়াকৈ বেলেগ কাম কৰিব নোৱাৰে, এইখিনি কাম কৰিবলৈ দিয়ে, তেখেতে এই কলপাতৰ পৰা চলি আছে। আমাৰ বাঁহৰ ইণ্ডাষ্ট্ৰিটো ভাইটি অম্লানে কৰি আছে, সি তাৰ পৰা ধুনীয়াকৈ গ্ৰ' কৰি আছে।
কলপাতত খোৱা বস্তুটো আপুনি জানে কলপাত কিমান উপকাৰী বস্তু। তাৰপিছত বাকী আমি নেচলেৰ প্ৰডাক্টবিলাক ইউজ কৰিছোঁ বেছিকেলি, আমি চচে হওক বাকী বহুতখিনি বস্তু আমি নেচলে ইউজ কৰিছোঁ। আৰু তেনেকৈ চফলা ব্ৰেণ্ডৰ আমি তেলটো আমি ৰিফাইন দিছোঁ, চফলা ব্ৰেণ্ডৰ হেৰি কৰিছোঁ। ঠিক তেনেকৈ গোটেই বস্তুখিনি আমি ব্ৰেণ্ডেড কৰিছোঁ। ইয়াত কিন্তু জোনবাইৰ পৰা ধনীসকলক কিন্তু জোনবাই সদায় জীয়াই থাকিব, মানুহৰ মাজত থাকিব। ৰেষ্টুৰেণ্ট এখনি তৰাই জ্বলাব চাকি। জোনবাইৰ দেশতে পাতিছোঁ ৰেষ্টুৰেণ্ট এখনি, তৰাই জ্বলাব চাকি চাকি, তৰাই জ্বলাব চাকি। আৰু এয়া কলপাতৰ ধুনীয়াকৈ চাহ দিছে আমাক। আৰু বাঁহৰ কাপ ন এইটো? বাপৰে ধুনীয়া ধুনীয়া চাহ। পুৰা ইউনিক, মানে একদম থলুৱা আমাৰ। আৰু তাৰ মোক কোনো হিচাপ পোৱা নাই, কোনো মেচিন লাগে আনিছোঁ। এয়া আমাৰ কাৰণে পোলাও বনাইছে, খাব লাগিব মজা। আৰু এয়া আমৰ আইচক্ৰীম বনাব। আইচক্ৰীমটো কেনেকৈ বনাই চাওক। আৰু এয়া আমাৰ ওচৰত আহিছে আপোনালোকে দেখিছে ধন্যবাদ জোনবাই, ধন্যবাদ জোনবাই আগুৱাই যাওক আপোনালোকে, ধন্যবাদ। মানে সৰু মেংগ' ৰোল আইচ, মেংগ' আইচ ৰস ওলোৱাটো অকল ৰসটোৱে লওঁ। এয়া আমাৰ কুঁহিয়াৰৰ জুচ, অৰ্গেনিক। অৰ্গেনিক এয়া চিকেন বিৰিয়ানী। আহিলে নামবিলাক দিবা দেই। গোটাই হয় ন আৰু জোনবাইত আমি খালোঁ চিকেন বিৰিয়ানী খালোঁ, আইচক্ৰীম কিবা খালোঁ। আৰু আমাৰ যাতে আগবাঢ়ি যায়, জোনবাই অনুষ্ঠানটো আগবাঢ়ি যায় তাক কামনা কৰিছোঁ। কৰিব জোনবাইক, এখন আপোনালোকৰ অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ, চলাই আপোনালোকে আপোনালোকে আহিব, খালোঁ ল'লোঁ আৰু জোনবাই আগবাঢ়ি যাওক।